ধৰণৰ এটা আৱেগ আৰু ৰঙিয়াত আহি পেলাই মই আগতেও আহিছোঁ অনুষ্ঠান কৰিবলৈ, এইবাৰ দ্বিতীয়বাৰৰ বাবে আহিছোঁ। সদায় ভাল লাগে, ভাল লগাৰ কাৰণ কেইবাটাও আছে, সেয়া লাহে লাহে কৈ থাকিম, কিন্তু এতিয়া গীতৰ মাজত আহিছোঁ। সকলোৰে ভাল পাওঁতে গীত গাব বিচাৰিছোঁ, শুনি চাওকচোন। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু ৰঙিয়াল ব্লগ। নমস্কাৰ খুলুংবাই, আৰু আজি সকলোকে ৰঙালী বিহুৰ ওলগ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ আহিছোঁ। আৰু ৰঙিয়া পূব প্ৰগতি সংঘত আজি দীপলিনা বাইদেউ আহি আছে, তো সম্পূৰ্ণ বেক কেমেৰাৰে আপোনালোক দেখাই যাম, তো শেষলৈ চাই থাকিব। অমণ্ডল ৰকৰদেৱৰ নেতৃত্বত মহকুমা ৰঙালী বিহু সন্মিলনৰ কৰ্মকৰ্তাসকলক আমি অনুৰোধ কৰিছোঁ, আমাৰ বিশেষ প্ৰণৱ পাঠক তেওঁ সহকাৰী সাধাৰণ সম্পাদক তেওঁক অনুৰোধ কৰিছোঁ গামোচাৰে অমণ্ডল নগৰক আদৰণি জনোৱাৰ কাৰণে। জিন্তু কাকতিক এটি জাপিৰে আমি অমণ্ডল নগৰদেৱক আদৰণি জনোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। উপ পৌৰপতি শ্ৰী বিদ্যুৎ ডেকাক এখনি ফুলাম গামোচা বিশিষ্ট সমাজকৰ্মী আমি বিদ্যুৎ ডেকাক এটি জাপিৰে সম্বৰ্ধনা জনাম, আৰু সম্বৰ্ধনা জনাবলৈ আমি আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছোঁ। ধ্ৰুৱ দাস তেওঁ সম্বৰ্ধনা জনাব। বিশিষ্ট বিহু থাকে মানে বিহুকে বিনাবা, বিহু গ'লে বিনাবা। ৰঙিয়া মহকুমাৰ ৰঙালী বিহু সন্মিলনৰ আজি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ৰঙিয়া মহকুমাৰ ৰঙালী বিহু সন্মিলনৰ শিল্পীবৃন্দই পৰিৱেশন কৰা সমবেত সংগীতেৰে আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমাৰ বিহুটোৰে সমবেত হোৱা সমূহ বিহু বলীয়া ৰাইজলৈ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাই আমি আৰম্ভ কৰিব লৈছোঁ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰথমটো অনুষ্ঠান।
তো ফ্ৰেণ্ডছ ইয়াৰ পিছতে আহি আছে দীপলিনা বাইদেউৰ গান। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাইডত থকা বেল আইকনটো বজাই লওক।